মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ সমাগত দুৰ্গা পূজাৰ ৰাঙলী কৰাৰ পণ ৰচিছিল কাদেম আলীয়ে। মহানগৰী গড়চুক আৰক্ষীৰ বৃহৎ সাফল্য। 15 কোটি টকাৰ জিলেটিন ষ্টিক জব্দ। ৰাষ্ট্ৰীয় ঘাইপথৰ ISBTৰ ওচৰত মেঘালয়ৰ পৰা AS15 AC 4867 নম্বৰৰ বলেৰো পিকআপ বাহনেৰে শ্বিলঙৰ পৰা ৰাণীলৈ সৰবৰাহ কৰিছিল সামগ্ৰীসমূহ। ঘটনা সন্দৰ্ভত 2 সৰবৰাহকাৰী ৰহিম বাদশ্বাহ আৰু আইনুল আলীক আটক কৰা হৈছে। মূল অভিযুক্ত কাদেম আলী বহু জেহাদী সংগঠনৰ লগত জড়িত থকাৰ সন্দেহ কৰা হৈছে। কাদেম আলী ছয়গাঁও গৰৈমাৰীৰ নিবাসী। কি নাম তোমাৰ? ক'ত ঘৰ? কি আনিছিলা? মই গম নাপাওঁ। মই ৰাস্তাৰ পৰা ভাড়া উঠাইছিলোঁ। ক'ৰ পৰা উঠাইছিলা? গণি। কিমান টকাত উঠাইছিলা ভাড়া? ভাড়া 3-4 হাজাৰ টকা দিব হৈছিল। তোমাৰ নাম কি? মোৰ নাম ৰহিম বাদশ্বাহ। ক'ৰ পৰা আনিছা? এইটো গণিৰ পৰা মানে। কি কৰা? কি কৰা? আমি মানে গাড়ী চলাওঁ। আজি ৰাতিপুৱা 5:30 বজাত এখন বলেৰো পিকআপ স্পীডত গৈ আছিলে গড়চুক পুলিচ ষ্টেচনৰ আণ্ডাৰত। আমাৰ নাইট ডিউটি অফিচাৰ গোটেই টিমটোৱে পিছে গ'ল। গৈ বলেৰো পিকআপখন ধৰিলে। তাত দেখিলে এক্সপ্ল'চিভ ছাবষ্টেঞ্চেছ আছে। 1 ট্ৰাক লোড ভৰ্তি হৈ আছে আৰু 13টা বেগ আমি পাইছোঁ, বস্তা। 2জন মানুহ আমি আটক কৰা গৈছে। এতিয়া আমি আনিছোঁ। ইনভেষ্টিগেশ্যন জাষ্ট ষ্টাৰ্ট হ'ব এতিয়া। শ্বিলঙৰ পৰা আহিছে বুলি কৈছোঁ। সোধ-পোছ কৰোঁতে তেওঁলোকে ক'লে শ্বিলঙৰ পৰা আহিছে আৰু ৰাণীলৈ গৈ আছিলে। ইনভেষ্টিগেশ্যনটো ষ্টাৰ্ট কৰি আছোঁ আমি, এতিয়া চলাই আছোঁ। পিছতহে গম পোৱা যাব গোটেইখিনি কথা। নহয়, আমাৰ এতিয়া ইনভেষ্টিগেশ্যন চলাই আছোঁ। এতিয়া জাষ্ট আহি পাইছেহে কথাখিনি। নহয়, আমি ইনভেষ্টিগেশ্যনটো চলোৱাৰ পিছতহে গম পাম। এইটো চাব লাগিব, গোটেইখিনি এতিয়া গন্তি কৰি আছোঁ, আমি চাব লাগিব। ইমান গম পোৱা নাই যে শ্বিলঙৰ পৰা আহিছে বুলি জানো, গম পাইছোঁ।